স্মৃতিয়ে আজিও নকিয়াই দুটি উঠে নকলেও চকুৱে আজিও বহু কথা কৈ যায়। তেনেকৈতো আজিও ৰৈ আছো মই তোমাৰ বাবে। আৰু তুমি? মই কি ফৰণিৰ আঁতৰা আচলখনৰ দলিচাত মই নিজকে এৰি দিছোঁ। তাতেই বিচাৰিছোঁ নিজক আৰু বিচাৰিছোঁ তোমাক। বাৰু কোৱা, কেনে আছা? আছোঁ কুশলে। তোমাৰ সুভাষাবোৰে জীয়াই ৰাখিছে। সপোনবোৰ ৰঙীন হোৱালৈ বাস্তৱবোৰ বৰ কঠিন হৈ পৰে নহয়নে? নহ'লেনো আজি নিথৰ উৎসাহবোৰ আকৌ সজল হ'বলৈ ধৰেনে? এইবোৰ মই একো নাজানো, নুবুজো তোমাৰ কবিতাৰ ভাষা। এয়া মোৰ বাবে এতিয়া মাথো এটি প্ৰশ্নবোধক ৰূপৰেখা, য'ত আছে মাথো দুমোজাৰ ভাওবোধক দাড়ি কমা। ক'ত আছা বাৰু এতিয়া? তোমাৰ হিয়াৰ এটি কোণত, হয়তো অসহ্যকৰ এটি কোণত। সোমবাৰে বাৰু দৌল দৰ্শনলৈ আহিছিলা নেকি? নাই, কিয় সুধিলা? নাই মানে সেইদিনা তোমাকে দেখা যেন পালোঁ, নীলিম আকাশৰ নীলিমাজনী হৈ উৰি ফুৰা। আঁতৰ নোহোৱালৈকে একেথৰে মাথো চাই ৰৈছিলোঁ মই। তোমাৰ দৃষ্টি আগতেও দুৰ্বল আছিল আৰু এতিয়াও। সোমবাৰে মই মেডিকেলত আছিলোঁ। কিয় শুন, কি হৈছে? ঠিকে আছানে তুমি? আৰু ডাক্তৰে কি কৈছে? মই কিমান বাৰ কওঁ তোমাক যে নিজৰ যত্ন ল'বা, কিন্তু নাই, তুমি মোৰ কথা ক'ত শুনিবা? একেই আছা তুমি। মই নহ'লেও মই বুলি আন কাৰোবলৈ ঘূৰি চোৱা, মেডিকেলৰ কথা কওঁতেই উচপ খাই উঠা, সকলো একেই আছে। কথাবোৰ ঘূৰাই থাকিবা নে ক'বা? মই যে কিবা এটা সুধিছোঁ, উত্তৰটো দিবানে? উত্তৰ? এতিয়া আৰু কি উত্তৰ লাগে তোমাক? মই ঠিকেই আছোঁ। সেইদিনা দেউতাৰ গাটো বেয়া কৰাৰ বাবে মেডিকেললৈ লৈ গৈছিলোঁ। এতিয়া ঠিকেই আছে সকলো। তুমি এতিয়াও নীৰৱ আকাশৰ তলতে আছা নহয়নে? এতিয়াও তৰা চোৱানে? জন্তুৰ সতে লুকা ভাকু খেলানে? এতিয়াও পাহৰা নাইনে? কেনেকৈ মনত ৰাখিছা কথাবোৰ? ঠিক তেনেকৈ, যেনেকৈ তোমাক ৰাখিছোঁ মোৰ হৃদয়ৰ গভীৰ কোণত আল ফুলে, কোনেও নেদেখাকে। কিয়? 5 বছৰৰ আশা আকাংক্ষা, কামনা বাসনা সকলো আধৰুৱা হৈ ৰ'ল নেকি? নে তুমিও মোৰ দৰে প্ৰেমৰ নামত এবুকু বিষ পালা? কামনা বাসনা, আশা আকাংক্ষা আজিৰ পৰা 5 বছৰ আগতেই মোৰ জীৱনৰ পৰা দলিয়াই পেলালোঁ। এতিয়া কেৱল হৃদয়খন আছে বাবেই জীৱনটো আছে, আৰু তুমি আছা বাবেই হৃদয়খন আছে। ধেমালি কৰিছা ন? ধেমালি? আজিৰ পৰা 5 বছৰ আগতেই কৰিছিলোঁ, আৰু তাৰ পৰিণাম মই আজিও ভুগি আছোঁ। তেতিয়াৰ পৰা আৰু ধেমালিবোৰলৈ ভয় লগা হৈছে। কুঁৱলী কেনে আছে? আছে চাগে ভালেই। পিছে মোক কিয় সুধিছা? কুঁৱলীৰ কথা নিয়ৰক নুসুধিনো আৰু কাক সুধিম? আৰু নিয়ৰৰ কথা কাক সুধিবা? দুবৰীক নে? মানে তুমি কি ক'ব বিচাৰিছা নিয়ৰ? মই কেনে আছোঁ এবাৰ জানো তুমি সুধিছিলা? জানা দুবৰী, নিয়ৰৰ কণাবোৰে সদায় দুবৰীৰ সান্নিধ্যহে বিচাৰে, কুঁৱলীৰ নহয়। আৰু কুঁৱলীটো 6 মাহ আগতেই মাক হ'ল, আৰু মোৰ বন্ধু শৰৎ দেউতাক। নিয়ৰ? তাৰ মানে কুঁৱলী? মই সেইদিনা তোমাক মিছা কোৱা নাছিলোঁ। কুঁৱলী মোৰ প্ৰেয়সী আছিল সঁচা, কিন্তু সেয়া মাথো কাব্যিকতাৰ, মোৰ নহয়। তাই মোৰ এগৰাকী ভাল বান্ধৱী আছিল, আৰু এতিয়াও তাই সদায় সেই স্থানতেই আছে। কান্দিছা নিয়ৰ? আচলতে সৃষ্টিশীল প্ৰেমক ধ্বংসৰ পথলৈ ঠেলি দিয়া মইজনীৰ ক্ষমা বিচৰাৰ অধিকাৰ নাই যদিও পাৰিলে মোক ক্ষমা কৰিবা। দুবৰী সদায় নিয়ৰৰ বুকুতেই আছে, আৰু মোৰ বুকুৰ ৰাণীজনী হৈ তুমি নিজকে মোৰ আগত তুচ্ছ নকৰিবা।
জীৱনৰ নহ'লেও তুমি মোৰ হৃদয়ৰ ৰাণী হৈ সদায় থাকিবা। জীৱনটো আকৌ এবাৰ আৰম্ভ নকৰানে নিয়ৰ? দুবৰি অবিহনে নিয়ৰ সদায় আধৰুৱা, আৰু তেনেস্থলত জীৱনটো নতুনকৈ আৰম্ভ কৰাৰ প্ৰশ্নই বাকত। মোৰ বিয়াৰ খবৰটো পালা মানে? দিলে ভগ্ন হৃদয়খনে। জহি খহি যোৱা আশাবোৰক মই সামৰি ৰাখিব নোৱাৰিলোঁ। জীৱনটোৱে মোৰ লগত বৰ ডাঙৰ হেতালি খেলিলে অ'। হোমৰ গুৰিত ৰৈ থাকিলোঁ, কিন্তু দৰা নাহিল। শুনিছোঁ প্ৰেয়সীলৈ তেওঁ হেনো পলাল। পুতৌ উপজিছিল সেইদিনা নিজলৈ, কিন্তু এতিয়া বুজিছোঁ সেয়া প্ৰকৃততে মোৰ প্ৰাপ্য আছিল। তোমাক দিয়া প্ৰতিটোপাল চকুলোৰ প্ৰতিদান আছিল। দুবৰি, ইমানবোৰ হৈ গ'ল অথচ তুমি মোক এবাৰো? নাই, ভাবিলোঁ এয়া আওসি, এদিন আঁতৰিব। সেইদিনা দুপৰীলৈ পুনৰ নিয়ৰ নামি আহিব। আকৌ এবাৰ মোৰ হবানে দুবৰি? তুমি মোৰ নহ'লেও মই সদায় তোমাৰেই নিয়ৰ। দুবৰি সদায় নিয়ৰৰ।